অগ্নিগড় তেজপুৰ চহৰৰ ব্ৰহ্মপুত্ৰ পাৰত অৱস্থিত ঐতিহাসিক গড়। এই গড়টো বানৰজাই নিৰ্মাণ কৰিছিল। শত্ৰুৰ পৰা নগৰখন সুৰক্ষিত কৰি ৰাখিবলৈ বানাসুৰে সমগ্ৰ নগৰখনকে অগ্নিৰে বেৰি থৈছিল বুলি কালিকা পুৰাণত উল্লেখ আছে। সেইবাবে এই গড়টোৰ নাম অগ্নিগড় হ'লগৈ। অগ্নিগড়ৰ সংৰক্ষণৰ বাবে 1928 চনত তেজপুৰ পৌৰসভাৰ পৌৰপতি পদ্মনাথ গোহাঁই বৰুৱাই ব্ৰহ্মপুত্ৰৰ পাৰত থকা টিলাটোত এখনি উদ্যান প্ৰতিষ্ঠা কৰিছিল, যিখন বৰ্তমান তেজপুৰৰ পাৰিপাৰ্শ্বিক সমিতিৰ পৰিচালনা কৰি থকা হৈছে। তেজপুৰৰ বানৰজাই তেওঁৰ কন্যা উষাক সুৰক্ষিত কৰি ৰাখিবৰ বাবে এই গড়টো নিৰ্মাণ কৰিছিল। ইয়াত উষাৰ কাৰেং আছিল। উষাৰ প্ৰেমিক অনিৰুদ্ধক ইয়াতে বন্দী কৰি ৰাখিছিল বুলি বিশ্বাস কৰা হয়। ভগৱান শ্ৰীকৃষ্ণ নাতি অনিৰুদ্ধ পদ্যুমৰ পুত্ৰ ভগৱান শ্ৰীকৃষ্ণ আৰু ৰুক্মিণীৰ নাতি। পিছলৈ তেওঁ অসুৰ ৰজা বানাসুৰৰ কন্যা উষাৰ স্বামী হৈছিল। অনিৰুদ্ধৰ জন্ম ঐশ্বৰিক উৎপত্তি হোৱাৰ বিপৰীতে উষা অসুৰ মূলৰ আছিল। তেওঁলোকৰ মিলনৰ পৰাই দম্পতীহালৰ এটি পুত্ৰ ভানুমথৰ জন্ম হয়। অনিৰুদ্ধ আৰু উষাৰ শক্তি, সাহস আৰু বীৰত্বৰ বাবে পৰিচিত আছিল। উষাক বানাসুৰে আবদ্ধ কৰাৰ সময়তো অনিৰুদ্ধই আশা হেৰুওৱা নাছিল, বৰং সম্পূৰ্ণ আত্মবিশ্বাসী আছিল। উষাক উদ্ধাৰ কৰিবলৈ বদ্ধপৰিকৰ হৈ পৰিছিল আৰু শেষত এই কামত সফল হৈছিল। অনিৰুদ্ধ আৰু উষাও ভগৱানৰ প্ৰতি থকা ভক্তিৰ বাবে জনাজাত। দৰাচলতে এই সৰু টিলাটোক অগ্নিগড় বোলা হৈছে যদিও প্ৰকৃতাৰ্থত সমগ্ৰ নগৰখনে অগ্নিগড় আছিল বুলি অনুমান কৰা হয়। অনিৰুদ্ধক উদ্ধাৰ কৰিবলৈ শ্ৰীকৃষ্ণ শোণিতপুৰত প্ৰৱেশ কৰি বানৰ নগৰৰ চাৰিওদিশে অগ্নিবেৰ দেখি বিস্ময় মানিছিল। ব্ৰিটিছ আমোলত এই টিলাটোত দূৰবীণ বহাই নগৰখন নিৰীক্ষণ কৰা হৈছিল বাবে ইয়াৰ নাম আছিল অবজাৰভেটৰী হিল। 2001 চনৰ জানুৱাৰী মাহৰ পৰা ইয়াক নতুন ৰূপত সজাই পৰাই জাতিষ্কাৰ কৰি তোলা হৈছে। ইয়াত নিৰ্মাণ কৰা মূৰ্তিসমূহত হৰিহৰ যুদ্ধ ফুটাই তোলা হৈছে।